হেল্ল' এভৰিৱান, আজি বনাম ইলিছ মাছ ভাপত দিয়া আৰু কেনেকৈ বনাওঁ চাই থাককচোন ভিডিঅ'টো। প্ৰথমে মই ভালকৈ মাছখিনি ধুই ল'লোঁ। এইখিনি বগা সৰিয়হ মই তিয়াই থৈ দিছোঁ। এইখিনি কেঁচা জলকীয়া কাটি লৈছোঁ আৰু লগতে আদা নহৰু লৈছোঁ। সৰিয়হ, আদা নহৰু গোটেইখিনি মই একেলগে পেষ্ট কৰি ল'লোঁ। এতিয়া মই মাছখিনিত নিমখ দিছোঁ। হালধি দিছোঁ। কেঁচা মিঠাতেল দিছোঁ। এতিয়া কাটি লোৱা কেঁচা জলকীয়াখিনি দি দিছোঁ। এতিয়া পিচি লোৱা সৰিয়হ, আদা নহৰুখিনি দি দিছোঁ। আৰু অকণ ৰেড চিলি দি দিছোঁ। এতিয়া ভালকৈ এইখিনি মই সানি ল'ম। ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া মই দুটা টিফিনৰ বাতি লৈছোঁ। এতিয়া মাছখিনি এপিচ এপিচকৈ টিফিনৰ বাতিকেইটাত দি দিম।
এতিয়া টিফিনৰ খপকেইটা ভালকৈ মাৰি দিছোঁ। এতিয়া এটা কুকাৰত মই অকণমান পানী দিছোঁ। পানীটো বৰ বেছি দিব নালাগে, অকণমান দিলেই হয়। এতিয়া মই টিফিনৰ বাতিকেইটা দি দিম। এতিয়া মই কুকাৰৰ ঢাকনাখন মাৰি গেছটো কমাই 1 ঘণ্টামানৰ কাৰণে থৈ দিম। এক ঘণ্টাৰ পাছত এয়া মোৰ মাছ ৰেডি হৈ গ'ল। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু মোৰ আজি থালিখনত আছে পালেং শাক, বিলাহী আৰু মচুৰ দাইল আৰু ইলিচ মাছ ভাপত দিয়া। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবচোন। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই, লাভ ইউ গাইজ।